ভিৰৰ মাজতো ব্যতিক্ৰমী এজন শিশু চিকিৎসক শিশুক চিকিৎসা কৰিবলৈ প্ৰয়োগ কৰে বিভিন্ন কৌশল তেওঁৰ চিকিৎসা শৈলীয়ে মুগ্ধ কৰিব আপোনাকো এই প্ৰতিবেদন শিশুৰ সৈতে শিশু হৈ পৰা চিকিৎসকজনৰ কথাৰে সোশ্যাল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এজন চিকিৎসকে চিকিৎসকজনে কোনো ৰিলছ নাইবা অশ্লীল ভিডিঅ' নবনায় ভিউজ ফলোৱাৰ্ছ গোটাবলৈ কোনো সস্তীয়া ভিডিঅ' আপলোড নকৰে চিকিৎসকজনে তথাপিও মিলিয়নৰ ঘৰত তেওঁৰ ফলোৱাৰ্ছ শিশুসকলক বেজি দিবলৈ তেওঁ প্ৰয়োগ কৰে বিভিন্ন কৌশল চিকিৎসকজনৰ নাম ইমৰান এছ পটেল বেজি লোৱাৰ সময়ত কান্দি উঠে সকলো শিশুৱে কিন্তু হাঁহি হাঁহিয়ে শিশু এটিয়ে ভেকচিন লোৱা দেখিছেনে আপুনি হয়তো নাই দেখা কোনোদিনে কিন্তু শিশু চিকিৎসক ইমৰান পটেলে বেজি দিলে হাঁহি হাঁহি বেজি লয় সকলো শিশুৱে বেজি দিয়াৰ পূৰ্বে শিশুৰ সৈতে শিশু হৈ পৰে চিকিৎসকজন খেলে গান গাই শিশুটিয়ে ভাল পোৱা সকলো কামেই কৰে চিকিৎসকজনে যাৰ ফলত অন্যমনস্ক হৈ যায় শিশুটি তাৰ মাজতেই শিশুৰ বেজি দিয়ে চিকিৎসকজনে যাৰ ফলত হাঁহি হাঁহিয়ে বেজি লয় শিশুবোৰে বৰ্তমান সামাজিক মাধ্যমত আহমেদাবাদৰ চিকিৎসকজনৰ ভিডিঅ'ই তুলিছে খলকনি মৰম লগা ভিডিঅ'বোৰে লাভ কৰিছে লাখে লাখে ভিউজ